সেইদিনাখনি তই তোৰ স্বাৰ্থৰ কাৰণে মোক লগ কৰিবলৈ মাতিলি, মই গ'লোঁ লগ কৰিবলৈ। আজি মোৰ স্বাৰ্থৰ কাৰণে তোক লগ কৰিবলৈ মাতিছোঁ, তইও আহিছ। কথা এটা কওঁ, বেয়া নাপাবি। কি কচোন? তই সন্দেহ বুলি ভাবিলেও ভাব, বা মোৰ কথা বেয়াকৈ ভাবিলেও ভাব, মোৰ হাতত বেলেগ একো উপায় নাই। মই যদি তোৰ লগত থকাটো তই বিচাৰিছ, তেতিয়াহ'লে মোক আইনীভাৱে এখন লিখা লাগিব। হ'ব, তই যি বিচাৰ সেইটোৱে হ'ব, কিন্তু মই তোক এৰি থাকিব নোৱাৰোঁ। মই তোৰ কাৰণে মোৰ ঘৰখন আৰু মোৰ ঘৰৰ সকলো মানুহকে এৰি থৈ আহিম, কিন্তু তই মোৰ কেতিয়াও লগ নেৰিবি। তোৰ মোৰ ওপৰত সিমানখিনি বিশ্বাস নাইনে? তোৰ কথা আজিলৈকে জানো নুশুনাকৈ আছোঁ। মই বুজি পাওঁ, সেইকাৰণেতো ঘৰৰ সকলো মানুহ এৰি থৈ তোৰ ওচৰলৈ আহিছোঁ। যাওঁ, তই যদি তেনেকৈ সুখী হ'ব পাৰিছ, বুজি পাইছ, মই বাকীখিনি কথা আগবাঢ়িম। আৰু ঘৰখনৰ ৰুম দুটা উলিয়াব লাগিব, কেইদিনমান সময় লাগিব।